সকলো শুই আছে আৰু বহুত ৰাতিপুৱা হৈ আছে। এতিয়া মই আজি শ্বুটিঙত যাম আৰু আপোনালোকক দেখুৱাম। হেল্ল', ফাইনেলি মই ৰেডি হৈ গ'লোঁ। মই এইটো ড্ৰেছ পিন্ধিছোঁ, ভালকৈ পিছত দেখুৱাই আছোঁ। বিন্দি এটা ল'ব বাকী আছে, বিন্দিটো লৈ লওঁ। সেই পিছফালে দেখিছে চাগে বেক চাইডটো। চিনি পাইছেনে কোন? ধৰিব পাৰিছেনে? ভালকৈ চাওক, তাৰ লগত মুখৰ মিল আছে। মৈত্ৰী বা সুৰভি বাৰ মৰম লগা অকণমানিজনী। চাওক কিমান ডাঙৰ হৈছে। এইগৰাকী অকণমানিজনীৰ ঘৰত আমি আজি শ্বুটিং কৰিবলৈ আহিছোঁ। মানে ইয়াত শ্বুটিং হয়, যিটো মানে আইৰ ঘৰ দেখুওৱা হয়, সেই আইৰ ঘৰটো এওঁলোকৰে হয়। গতিকে চাই থাকক, মই ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম। খুবেই ধুনীয়া ঘৰটো, সকলো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। পিছফালে চিন চলি আছে। ইমান ধুনীয়া ভিউ। মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল ইয়াত শ্বুট কৰাৰ, কিন্তু মই সুবিধাই পোৱা নাছিলোঁ। আজি পাইছোঁ, ইমান ভাল লাগিছে। ধুনীয়া, চাওক। এয়া আমাৰ ৰাহুলে ছোৱালীবোৰক পাগল কৰিব।